and you don't want your life at all to be discomfortable. You want comfort all the time. কিন্তু এতিয়া আমি আহিলোঁ গেষ্ট হাউচত আৰু ইয়াতে বহিছোঁ, অলপ সময় পাইছোঁ, চান্সো পাইছোঁ। গাইজ আমি মেণ্টেল হেল্থ উইক পাতিলোঁ, ভাল লাগিল, চবে কাম কৰিছে। এইটো এটা এনেকুৱা এটা বৰযাত্ৰী যোনে খানা খায়ো নাহিব বুলি কয়, এনেকুৱা মানুহক কেতিয়া বিয়াত মাতিব নাপায়। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আজি ব্লগ ষ্টাৰ্ট কৰোঁতে বহুত দেৰি হ'ল আৰু কি কওঁ আৰু আজি গোটেই দিনটো ক্লাছ কৰোঁতে গ'ল, তাৰপিছত ইটো কাম কৰোঁতে গ'ল। এতিয়া লাষ্টত আমাৰ আজি ক্ল'জিং ডে হয় মেণ্টেল হেল্থ উইকৰ। এতিয়া আমাৰ 6 PM পৰা ইণ্টাৰেকশ্যন ছেশ্যন আছে, গতিকে এতিয়া তালৈকে আহিছোঁ। এতিয়া কাউন্সিল হলত আছোঁ আৰু বৰ্তমান ৱেইট কৰি আছোঁ আমাৰ গেষ্ট অহালৈকে। বৰ্তমান 5:30 হৈছে, 6টা বজাৰ পৰা আৰম্ভ হোৱা কথা আছিলে, গেষ্ট আহিলে চাগে আৰম্ভ হৈ যাব। আৰু আজি লাষ্ট ডে, গতিকে এইকেইদিন বহুত বিজি হৈ আছিলোঁ, ইটো সিটো ইভেণ্টছ পাতি মেলি ভাল লাগি আছিলে, অলপ বেলেগ ধৰণৰ কাম কৰি আছিলোঁ আগতে নকৰা কাম, কাৰণ কিবা এটা অৰ্গেনাইজ কৰাটো বহুত এটা মানে ৰেচপনচিবিলিটিৰ কথা আহি যায় তাতে, আৰু কিবা কিবি ঢেৰ কিবা কিবি মানে কথা আহে, আৰু গতিকে ভাল লাগিলে। তো এতিয়া যাওঁ ভিতৰত কি চলি আছে চাওঁ। पोस्टर डिस्प्ले नहीं यार, जो है वही लिख रहे हैं ना। कंपटीशन ऑलरेडी हो चुका है। डिस्प्ले पोस्टर डिस्प्ले पोस्टर्स कंपटीशन ইফালে শুভাংগী আৰু অংকিতাই গামোচা সজাই আছে গেষ্টসকলক সম্বৰ্ধনা জনাবলৈ। ভাল লাগিছে, ধুনীয়া লাগিছে। শুভাংগী পুৰা ট্ৰেডিশ্যনেল ৱেৰত আজি নাইচ। অংকিতাকো ভাল লাগিছে, আজি চুলিটো খুলি পেলাই দেখাই দিছে। ইফালে আহিছে আমাৰ কোনোবা ফেকাল্টি মেম্বাৰ্ছ, কোনোবা সেয়া আমাৰ চিফ গেষ্ট আহি গ'ল, মানে ছেশ্যন স্পীকাৰ। এইজনে হয় দীপ্তৰূপ ছাৰ। Who are scholars performing research of clinical psychology. We are also grateful to our judges, Dr. Joya Chakraborty, Professor at Mass Communication and Journalism, Tezpur University, Dr. Manoj Deori, Assistant Professor at the Department of Mass Communication and Journalism. And you don't want your life at all to be discomfortable. You want comfort all the time. To the end of getting comfort. আমাৰ ছেশ্যন শেষ হ'ল আৰু খালোঁ, দুটা আলু চপ খালোঁ। আমাৰ অৰ্ঘই 5-6টামান খাই দিলে, সেইটো হয়। আৰু এইফালে আছিলে ঢেৰ খানা বস্তু, মই ব্লগ কৰিম বুলি মানে কি আৰু কৰা নহ'ল, কাৰণ ওলাই আহিয়ে লগে লগে খানা পালে মানুহে চব পাহৰি যায় যে, গতিকে সেইটোৱে হ'ল। গতিকে খালোঁ, এতিয়া খাই হৈ উঠি মন কৰিছে আচ্ছা ব্লগ কৰিব আছিলে বুলি, তো এতিয়া সেইটো কাৰণে অলপ কৰি দিছোঁ। ভালে ঋতুপৰ্ণা আছে, ঋতুপৰ্ণা খালানে নাই? অঁ, তাইও 2টা চপ। আমাৰ জ্যোতিষিখা পূৰা নিজৰ দুনিয়াত মগ্ন হৈ গ'ল, এতিয়া ইয়েৰফোন লগাই। সেয়া ক্লুলেছ। এইটো মিম বনাবলৈ বহুত ভাল হ'ল। তাৰপিছত বুজিয়ে গৈছে যোনে আগৰ মোৰ ব্লগবোৰ চাইছে, আমাৰ লৰ্ড এয়া। তো এতিয়া যাওঁ অলপ ক'ৰবাত, নাজানো আৰু কিবা এটা কৰিম আৰু এতিয়া লগৰখিনি গোট খাই মেলি। তো এতিয়া আকৌ কাউন্সিলৰ ভিতৰত সোমাই আহিলোঁ। এতিয়া খালী গোটেই কাউন্সিল হ'ল আৰু আমি আমাৰ আশিষ ছাৰৰ কাৰণে ৱেইট কৰি আছোঁ, ছাৰ অহালে। তাৰপিছত আমি ইয়াৰ পৰা ওলাই যাম আৰু ইয়াতে চবে বেলেগ বিভিন্ন ধৰণৰ ডিছকাশ্যনছ চলি আছে। ইয়াতে বৰ্তমান চলি আছে ক'ৰবাত যোৱাৰ প্লেনিং। ক'ত যাম আমি? কাজিৰঙা? উলিয়াই দিছোঁ। মোৰ লগত কাজিৰঙা কি বুলি কওঁ, ইমান ভাল লাগিছে ৰায়া আৰু এতিয়া আমি আহিলোঁ গেষ্ট হাউচ। মই আজি ইমান ব্লগ কৰিব পৰা নাই, কাৰণ আজি কিবা এটা খেলি মেলি হৈ আছে, মানে এইফালে লোৱাৰ ধৰ পৰা হৈ আছে, গতিকে তাৰ মাজত এনেকৈ ব্লগটো পটকৈ কৰিব কেতিয়াবা মন নাযায়। কিন্তু এতিয়া আমি আহিলোঁ গেষ্ট হাউচত আৰু ইয়াতে বহিছোঁ, অলপ সময় পাইছোঁ, চান্সো পাইছোঁ, সেইটো কাৰণে কৰিছোঁ। এইফালে আছে অৰ্ঘ ব্ৰ, লেণ্ডস্কেপত লোৱা, লেণ্ডস্কেপত লোৱা। য়েছ,
অৰ্ঘৰ ব্লগিং হৈ গ'ল এতিয়া এইফালে আমি বহি আছোঁ সন্দীপ এইফালে জ্যোতিষ আমি কিয় বহি আছোঁ ইয়াতে কাৰণ ইয়াৰ গেষ্ট হাউচৰ ডাইনিং হলটো মানে ফুল হৈ আছে এতিয়া গতিকে আমি যাবলৈ টাইম আছে এইফালে আজি শুভাংগীয়ে পূৰা মাত মাতি আছে আনইউজুৱেলি যিটো মাত নামাতে আজি মাতিছে আজি গোটেই ফ্ৰেমটো তোমাকে দিছোঁ এতিয়া কোৱা কি কোৱা নকওঁ মন নাই गजब बेइज्जती है সেয়া फिर से वही बात মন নাই মোৰ ভৰিত দুখ পালোঁ গাইজ আমি মেণ্টেল হেল্থ উইক পাতিলোঁ ভাল লাগিল চবে কাম কৰিছে এণ্ড ইটছ বিন আ গ্ৰেট এক্সপিৰিয়েঞ্চ বহুত বেছি ভাল লাগিলে বহুত হেক্টিক আছিলে বাট বহুত বেছি ভাল লাগিলে অঁ এতিয়া জ্যোতিষিখাব উলিয়াব লাগে বোলে কোৱা জ্যোতিষিখা তুমি কি ক'বা মোৰ ভৰিত দুখ পালোঁ এই ভৰিত দুখ পালে প্ৰশান্ত ক'ত দুখ কেনেকৈ পালা সন্দীপে তাৰ চাইকেল মোৰ ভৰিবোৰ উঠাই দিলে ৱাও সন্দীপ शाबाश बेटा নাইচ এইফালে আছে আমাৰ ৰায়া ফেনৰ তলত হাৱা খাই আছে আৰু পিছফালে আহি আছে প্ৰশান্ত হা অঁ এইফালে আহি গ'ল অংকিতা আৰু আমাৰ আশিষ ছাৰ আহি গ'ল ছাৰ কিবা এটা কওক আজি মনটো বিৰাট ভাল লাগিছে ৰিচেপশ্যনখন শেষ মানে আমাৰ আজি মানে বিয়া मत करो रहने दो बहुत बुरे শেষ এইটো এটা এনেকুৱা এটা বৰযাত্ৰী যোনে খানা খায়ো নাহি পোৱা বুলি কয় এনেকুৱা মানুহক কেতিয়া বিয়াত মাতিব নাপায় মই পাৰ্চনেল বিয়াখন পাতিলে এক নামাতো ছাৰ ৱাজ টকিং এবাউট অভিজ্ঞান कुछ भी এ ন যোনে কেমেৰাটো ধৰিছে এই প্ৰাণীটো এপিনে মিষ্টাৰ ৰন্ধ सो बहुत कड़ी मेहनत के बाद आई हैव फाइनली गॉट हर एंड टेकिंग अ तो प्रसाद ने फाइनली राया को मतलब फोटो खींचने के लिए मना लिया कॉट करी से see my face Oh. do I look pretty तो আজি আমাৰ আৰু এটা স্পেশালিটি আছে যে জাইশ কি চিন্তা আধাৰা লৈ গ'ল। ওকে সৰি মই ফটো চাব হল চাই হল আইনা कौन है ये लोग कहाँ से आते हैं ये তো আজি আমাৰ আৰু এটা স্পেশালিটি আছে যে আজি আমি চিকেন খাম আজি নন ভেজ খাম ইয়াতে গেষ্ট হাউচত কাৰণ আজি এণ্ডিং আৰু ইয়াতে আজি চিকেন দিব চ' ফুল্লি এক্সাইটেড সন্দীপ তই খাবিনে নাই চিকেন কাহাক হৈ নাখাওঁ চাগে